চিচিটোৱাৰ তৰফৰ পৰা মনোনীত প্ৰাৰ্থীক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা চিচিটোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলি। এপি ইলেকশ্যন হৈ গ'ল আৰু এপি ইলেকশ্যন হৈ যোৱাৰ পিছত অসমত দুটা ৰাজ্যসভাৰ পদ খালী হৈ আছে। এজন হ'ল ডক্টৰ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ধৰ্মেন্দ্ৰ সোণোৱাল, তেওঁ ডিব্ৰুগড়ৰ পৰা জয়ী হৈ আহিল, আৰু কামেশ্বৰ প্ৰসাদ তাছা তেওঁ কাৰ্জনৰ পৰা তেওঁ জয়ী হৈ আহিল। গতিকে সেই যে দুটা ৰাজ্যসভাৰ পদ খালী হৈ আছে, তাত ইতিমধ্যে যোৱা 16/2024 ৩ তাৰিখে আমাৰ চিচিটোৰ এটা সভা আছিল। সেই সভাখনত এটা সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ সেই খালী হোৱা পদটো আমাৰ ট্ৰাইবেলৰ পৰা যাতে এজন তাত নিয়োগ কৰে বা ৰাজ্যসভাৰ পদ মানে লৈ যায়, সেইটো আমি প্ৰস্তাৱ লৈছিলোঁ। আৰু সেই প্ৰস্তাৱ মৰ্মে আমাৰ ট্ৰাইবেল সংঘ সাধাৰণ সম্পাদক তথা চিচিটোৰ যি মুখ্য সমন্বয়ক আদিত্য কাকলি ডাঙৰীয়াৰ সেই পদত নিশ্চিত হোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু ইতিমধ্যে যোৱা সেই 16/7/2024 ৩ তাৰিখে অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ উন্নয়ন মন্ত্ৰী ডাক্টৰ গণেশ বিহু তথা শিক্ষামন্ত্ৰী ডাক্টৰ গণেশ বিহুক আমি এছপতৰ জৰিয়তে প্ৰেৰণ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। গতিকে অসমৰ মুখ্যমন্ত্ৰী যে আমি জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি কওঁ, গতিকে তেওঁ আমাৰ সেই দাবীৰ প্ৰতি যাতে সঁহাৰি জনাই তেওঁ সঠিক সিদ্ধান্ত গ্ৰহণ কৰে আমি আহ্বান জনাইছোঁ। আৰু আমি যিহেতু এই প্ৰস্তাৱখিনি ডাক্টৰ গণেশ বিহুৰ জৰিয়তে প্ৰেৰণ কৰিছিলোঁ, আমি সেই সম্পৰ্কত চিচিটোৱাই আমি স্পষ্ট নহওঁ। গতিকে ইয়াৰ সম্পৰ্কত যদি সঠিক সিদ্ধান্ত লৈ আমাক অৱগত কৰাই নিশ্চয় আমি ভাল পাওঁ দিয়ে আমাৰ অনুৰোধ। চিচিটোৱাৰ তৰফৰ পৰা যিকোনো এজন ব্যক্তিক নিৰ্বাচন কৰি যি আমি পঠিয়াই দিম, তেওঁ অসম চৰকাৰ তথা যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থীক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। ইতিমধ্যে চিচিটোৱাৰ তৰফৰ পৰা যোৱা 16/7/2024 তাৰিখে প্লেইনছ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰৰ থ্ৰুৱেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তাত উল্লেখ কৰা হৈছে যে অলপতে হৈ যোৱা লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত অসমৰ পৰা দুজন সাংসদ হৈ গ'ল আৰু তেখেতসকল ৰাজ্যসভাৰ সদস্য আছিলে। এতিয়া তেওঁলোকে লোকসভাৰ সাংসদ হোৱাৰ লগে লগে ৰাজ্যসভাৰ পদটো খালী হৈ গ'ল। এই খালী পদটো পূৰণাৰ্থে অসম চৰকাৰে বা ইলেকশ্যন কমিশ্যনে ইতিমধ্যে ঘোষণা কৰিছে যে অহা ছেপ্টেম্বৰৰ 3 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি ইতিমধ্যে যোৱা 16 জুলাই তাৰিখেই এটা মেমৰেণ্ডাম দিছোঁ যে চিচিটোৱাৰ তৰফৰ পৰা যিকোনো এজন ব্যক্তিক নিৰ্বাচন কৰি যি আমি পঠিয়াই দিম, তেওঁ অসম চৰকাৰ তথা যিমান ৰাজনৈতিক দল আছে তেখেতসকলে সমূহীয়াভাৱে আমাৰ মনোনীত প্ৰাৰ্থীক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰি পঠিয়াই দিব লাগে। তেখেতৰ নাম হ'ল সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান তথা চিচিটোৱাৰ চিফ কোঅৰ্ডিনেটৰ আদিত্য কাকলি ডাঙৰীয়া।